হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি প্ৰায় 6 মাহৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ এটা নতুন ভিডিঅ' দিওঁ বুলি। এতিয়া দেখিছে মই ইয়া মানে পথাৰৰ মাজে মাজে গৈ আছোঁ। পথাৰ নহয় আচলতে, ইফালে চাপৰি গৈ ইফালে চাপৰি আছে আৰু খেতি বাতি হয়। আমাৰ ইয়াতে খেতি বাতি কৰে ইয়াতে মানুহবিলাকে। এনেকৈ গৈ আছোঁ, কিন্তু ৰাসৰ পৰা ভিডিঅ' দিয়া হোৱা নাই, কাৰণ মানে আমাৰ দেউতাৰো অলপ হৈ আছিল। এইফালে মেডিকেল ঘৰ কৰি থাকোঁতে গ'ল, সেইকাৰণে ভিডিঅ' বনাবও সময়ো পোৱা নাছিলোঁ। আৰু মানে ইচ্ছাও নাযায় নে, মানে ঘৰত এনেকুৱা বেমাৰ হৈ থাকিলে বা এনেকুৱা এয়া হৈ থাকিলে, সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাছিল। ভিডিঅ' দিম বুলি ভাবিছোঁ, আপোনালোকে ছাপোৰ্ট কৰিব যিমান পাৰে, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। কাৰণ আগতে ভিডিঅ' দিছিলোঁ, কিন্তু আপোনালোকে মানে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব কৰা নাছিলে। সেইকাৰণে চেনেলটো যেন নতুনকৈ ছাবস্ক্ৰাইব কৰে আপোনালোকে। যোনে কৰা নাই আৰু কৰাবিলাকে বাৰু নালাগে, কিন্তু যোনে কৰা নাই আৰু সেইখিনিয়ে আৰু আপোনালোকক দেখাই গৈ আছোঁ। আৰু এতিয়া গৈ আছোঁ ইয়া মানে আমাৰ এইখিনি মাটি আমাৰ হয়। ইফালে এইটো এটা সৰুকৈ পুখুৰী চাওক, ইফালে সৰুকৈ এটা পুখুৰী। এই পুখুৰীটোত মানে মাছ দিয়া হৈছিল, কিন্তু মাছ দিয়া হোৱা নাই। মানে ইয়াতে পানী উঠিছিলতো, এইবিলাক পানী আছে, বানপানী উঠিছিল, ইয়াতে পানী উঠিছিল, মাছ কেইটামান ৰৈছিল, কিন্তু কোনোবাই মানে কি হয় জাল মাৰি নিলে। ইয়াৰ পৰা জাল মাৰি লৈ গৈছে, কোনোবাই মাৰিলে। আৰু ইফালে মানুহজনো আমি ইফালে অহা নাযায় যে, কোনোবাই লৈ গ'ল জাল মাৰি। বা আছে ইফালে হাজাৰ গছ চাগে এডাল। ইফালে জংঘল চাওক, কিমান জংঘল হৈ আছে। আৰু মই ইয়াতে আহিলোঁ, দোকানৰ পৰা আহোঁতে মানে আহিলোঁ, কিন্তু এই চাইকেলতে মই থৈ আহিছোঁ ইয়াতে। এইফালে এইটো নামঘৰ হয়, ইয়াতে এইটো নামঘৰ। কলেজ আহি আছে আৰু ইয়াতে হ'ব বোলে, কলেজ এখন হ'ব বুলি মানে গম পাই আছোঁ। আৰু এইখিনি ঠাইত হ'ব আৰু মানে এনেকৈ গৈ কিনে গছখিনি যে আছে, গছখিনিৰ সিফালে আৰু এইটো মাথাউৰি, নতুন মাথাউৰি। আৰু এইটো হ'ল মেইন ৰাস্তা, মানে আমাৰ পৰা এনেকৈ দোকান যাওঁ। আৰু ইফালে মোৰ দোকান আছে, আৰু ইফালৰ পৰা এনেকৈ আমাৰ গাঁৱৰ আগৰ ফালে যাব পাৰি। আৰু ইফালে এনেকৈ গ'লে মানে 2 ঘৰ এৰি আৰু মোৰ ঘৰটো। আৰু গাইজ ব'লক এতিয়া আপোনালোকক অলপমান খেতিটো দেখা নাই। ইয়াতে চাং আছে, মানে জিকা ভোলৰ এনেকৈ চাং আছে। আৰু আগতে আমাৰো খেতি কৰিছিলে, কিন্তু এতিয়া দেউতাই মানে নৰা হোৱাৰ পৰা আৰু খেতি এনেকুৱা কৰা নাই। আৰু আগতে বহুত কৰিছিলে। আৰু ইফালে এইবিলাক চাং, মানে জিকা ভোলৰ চাং, জিকা ভোল, তিয়ঁহ, এইবিলাক চাং। আৰু ইফালে এইটো এনেকৈ যদি চিধাই যায়, আপুনি কুৰুৱা ওলাব পাৰিব, কুৰুৱা চিধাই। আৰু মাথাউৰিটো একদম কুৰুৱাত যাব, কিন্তু এতিয়া চাইকেল গাড়ী এনেকৈ নাযায়, আপুনি খোজকাঢ়ি যাব পাৰিব যদি যায়। আৰু এতিয়া বনাইহে আছে, মানে কমপ্লিট হোৱা নাইতো। এইবিলাক চাং চাওক, জিকা ভোলৰ চাং। গছ যে আছে, গছৰ সেইটো ফালে যদি যায় আপুনি ব্ৰহ্মপুত্ৰ নদী পাব। ইয়াতে এতিয়া মানে বহুত পানী আছে যে, পানীৰ কাৰণে নাযাওঁ। এইবিলাক চাওক, মানে বৰষুণ পৰিছেতো, পূৰা গ্ৰীণ হৈ আছে এইবিলাক গছবিলাক চাওক। আৰু এনেকৈ অলপমান গৈ থাকিলে আপুনি মানে এটা বৰনদী পাব। বৰনদীটো আমাৰ সীমা, আৰু সেইটো পাৰে কামৰূপ, আৰু এইটো পাৰে আমাৰ দৰং। আৰু মোৰ ঘৰ আচলতে দৰঙত হয়, একদম লাষ্ট, আৰু দৰঙৰ বৰ্ডাৰত হয়। ভিডিঅ'বিলাক আপোনালোকে চাব, কেনেকুৱা পাই জনাব প্লিজ। কমেণ্ট কৰিব, যিমান পাৰে কমেণ্ট কৰিব, লাইক কৰিব। আৰু যদি কোনোবা নতুনকৈ আমাৰ চেনেলটো চাই আছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পূৰা ৰ'দ, ঘামি অৱস্থা বেয়া। এনেকৈ এটা সৰু মানে এটা ভিডিঅ' দিব চেষ্টা কৰিলোঁ আৰু আপোনালোকৰ মাজত। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ কোনোবাই চাই আছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। এটা সৰু ভ্লগ দিলোঁ আৰু মানে দোকানতে আছিলোঁ, দোকানৰ পৰা এইমাত্ৰ আহিলোঁ। আহি কিনে ভাবিলোঁ এই ৰাস্তাটো বনাই আছে, মই বহুত দিন ভিডিঅ'ও দিয়া হোৱা নাই, সেইকাৰণে এটা ভিডিঅ' দি দিওঁ আপোনালোকৰ মাজত, এটা ভিডিঅ' দি দিওঁ, সেইকাৰণে দিলোঁ। আৰু ভিডিঅ'টো চাই থাকক বাৰু, কিমান কি দেখাব পাৰোঁ আপোনালোকক দেখাই গৈ আছোঁ।
আৰু যে এই বৰনদীটো দেখিছে, এই বৰনদীটো মানে সেইটো পাৰে যদি আপুনি যায় কামৰূপ, আৰু এইটো পাৰে হ'লে ইয়াত দৰং। এতিয়া মই বৰ্তমান দৰঙত আছোঁ, কিন্তু এই নদীটোৱে মানে সীমা, আৰু এই দলংখনে সীমা। আগতে আপোনালোকক দেখাইছোঁ ভিডিঅ'বিলাকত, যদি আপুনি ভিডিঅ'বিলাক আগতে চাইছে তেতিয়াহ'লে গমেই পায় মানে এই দলংখনে সীমা, আৰু এই নদীটো সীমা। এইটো হ'ল বৰনদী, হ'ল কামৰূপৰ মানে শ্মশান এইখন। আৰু ইফালে এনেকৈ গৈ এই নদীটো একদম গৈ কিনে ব্ৰহ্মপুত্ৰত লাগিছে, আৰু এনেকৈ গৈ এনেকৈ টাৰ্ণিং আছে, এনেকৈ ব্ৰহ্মপুত্ৰত লাগিছে আৰু আগত তেনেকৈ। মানে এয়া পানী উঠি গৈছে, ইয়াতে বানপানী উঠি গৈছিল, আৰু অলপ পানী হৈছিল, বেছি হোৱা নাছিল বাৰু। এই ৰাস্তাটো তল যোৱা নাই, কিন্তু পানী হৈছিল আৰু এইবিলাকত। এইবিলাক দেখিছে, এইবিলাক গছ মানে কাটি বগৰাই থৈ দিছে ইয়াতে, নিব হোৱাই নাই। এইবিলাক গছ কাটি কিনে পূৰা বগৰাই থৈ দিছে এইবিলাক। গাইজ, আৰু কলেজখন যে হ'ব বুলি ক'লোঁ, কলেজখন মানে ইয়াতে, মই তাকে দেখাব কাৰণে গৈ আছোঁ আপোনালোকক। ঠাইটো দেখাই দিওঁ, কলেজটো ক'ত হয়। আৰু গাইজ এইখিনি ঠাইতে হ'ব কলেজখন, এইখিনিত। আৰু গাইজ এই যে ছাগলী আছে, এই ছাগলীকেইটা যে আছে, তাতে আমি মানে ক্ৰিকেট খেলিছিলোঁ কেইদিনমান আগত, কিন্তু এতিয়া বাৰু হোৱা নাই। এতিয়া মানে বৰষুণ দি আছে তো, বানপানী উঠি গ'ল ইয়াতে। আৰু ইফালে চাওক, এয়া এই মথাউৰিটোতে দেখালোঁ আগতে, মথাউৰিটোৰ কাম কৰা মানে মানুহ ইয়াতে আছে এইবিলাক। এইটো হ'ল শিৱ মন্দিৰ আমাৰ ওচৰতে, শিৱ মন্দিৰ। আৰু এইখন যে ফিল্ড দেখিছে, আমাৰ মানে ইয়াতে হৈ গ'ল বহাগৰ 2 তাৰিখে বিহু ফাংচন এইখন ফিল্ডতেই। কিন্তু এতিয়া মানে ইফালে এইটো ঘৰ বনাই আছে, ঘৰটোৰ এইবিলাক শিল এতিয়া এনেকৈ পেলাই থৈ দিয়া আছে। আৰু এইফালে এইটো ক্লাব ঘৰৰ কাৰণে মানে খুঁটাটো আৰম্ভ কৰা হ'ল, কিন্তু তাৰপিছতে যি বৰষুণ আজিলৈকে মানে কাম কৰিব আৰম্ভ কৰিব পৰা নাই কাম। কিন্তু খুঁটাটো আৰম্ভণি কৰা হ'ল, আৰু ইয়াতে এইটো ক্লাব ঘৰৰ খুঁটা মানে উদ্বোধনী কৰা হৈছে। আৰু ইয়াতে এইটো মঞ্চ, এইটো পিছত কেতিয়াবালৈকে কাম কৰা হ'ব মঞ্চৰ ইয়াতে, এতিয়া বৰ্তমান কৰা নাই বাৰু। এনেকৈ ভিঠি কৰি থৈ দিয়া আছে, মাটি উঠাই থৈ দিয়া আছে। আৰু এইখন ফিল্ড, এইটো নামঘৰ, এইখন ফিল্ড, এইটো অংগনবাদী এইখন। আৰু ইফালে এইটো আন্ধাৰ, আৰু ইফালে এইটো চক, মানে আমাৰ চক, আৰু এইটো কুৰুৱাৰ চক। আৰু এনেকৈ কি বঢ়িয়া ধুনীয়া এটা পৰিৱেশ চাওক, কি ধুনীয়া এটা পৰিৱেশ চাওক। ইফালে মন্দিৰ, আৰু এয়া মানে পানী অহা যোৱা কৰাৰ কাৰণে এইবিলাক কালভাৰ বুলি কয়, আৰু আমাৰ ইফালে কালভাৰ হয়। এয়া মোৰ চাৰ্কেল এইখন, ইয়াতে থৈ কিনে এনেকৈ একপাক মাৰি আহিলোঁ, এনেকৈ মানে একপাক মাৰি আহিলোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো এইখিনিয়ে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। এইখিনিয়ে আৰু ক'ব লগা। আৰু বহুতে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, মানে সেইকাৰণে ক'লোঁ আৰু আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম, জয় ভাৰত।